হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি ৰুমতে সোমাই আছোঁ। ৰাতিপুৱা ভাত পানী বনাই ল'ৰাটোক খোৱালোঁ, পানী গৰম কৰি গা ধুৱালোঁ, আৰু এতিয়া অলপ সময় ৰেষ্ট লৈছোঁ। আৰু দুপৰীয়াৰ ভাত বনাব হ'বই, যিহেতু আমাৰ নমিতা বাইদেউ নাই। নমিতা বাইদেউক ছুটি দিছোঁ, ঘৰত গৈছে। এই কিছুমান মাইকী মানুহে যে কয় লাও যিমানে ডাঙৰ নহওক কিয় সদায় পাতৰ তলত সোমাই থাকিব লাগে। আৰে বাবা, মহাভাৰত ৰামায়ণৰ দিনৰ পৰাই মাইকীবোৰে কেতিয়াও পাতৰ তলত সোমাই থকা নাছিল। পাৰ্বতীয়ে মহাকালীৰ ৰূপ ধৰি গোটেই অসুৰ জাতিটোক ধ্বংস কৰি পেলাইছিল। আৰু অসুৰ জাতিৰ একদম তেজ চেজ পিয়াই একেবাৰে ডিঙি কাটি গোটেই অসুৰৰ মূৰবোৰেদি মালা চিলাই কৰি হেঁতেন গলত পিন্ধি লৈছিল। হয়নে নহয় গাইজ, কওকচোন? আৰু আমি যদি লাও ডাঙৰ যিমানে ডাঙৰ নহওক, আমি যদি পাতৰ তলত সোমাই থাকোঁ, আমাৰ নিচিনা মাইকীবোৰে একেবাৰে কম বয়সতে যমদূতৰ ওচৰত যাব লাগিব, নাখাই শুকাই মৰিব লাগিব, আমি যদি পাতৰ তলত সোমাই থাকিব খোজোঁ। আৰু আজিকালি সেই দিন নাই আৰু পাতৰ তলত সোমাই থকা দিন। হয়নে নহয় গাইজ, কওকচোন? তেজীমলাৰ দিন আছে নেকি?